প্ৰত্যেকজন অসমীয়াৰ হিৰুদা বিশিষ্ট ৰীতিৰ গীতিধৰ্মী কবিতাৰে প্ৰখ্যাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্যদেৱৰ আজি মৃত্যু তিথি। এইজনা পুণ্যাত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদনেৰে মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ তেখেতৰ দুটি কবিতা। প্ৰথমটো কবিতাৰ শিৰোনাম বাঁহীৰ মাত। এন্ধাৰেৰে যাওঁতে যাওঁতে পোহৰৰ হংস নিনাদ শুনিলোঁ অকস্মাত। এন্ধাৰেৰে যাওঁতে যাওঁতে পোহৰৰ হংস নিনাদ শুনিলোঁ অকস্মাত। বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত অনুভৱ কৰিলোঁ বাঁহীৰ মাত। বাঁহীটো তেজৰ তলত হাড়ৰ মাজত লুকাই আছিল অতকাল। তাত থোপাই থৈছিলোঁ সময়ৰ কিছুমান শুকান পাত। পাতবোৰ আঁতৰাই দিলে কোনে? পাতবোৰ আঁতৰাই দিলে কোনে? কাৰ বাৰু সিখনি স্নিগ্ধ হাত? দ্বিতীয়টো কবিতাৰ শিৰোনাম দুখ মোৰ কুলাৰ কেঁচুৱা। এনেকৈয়ে আছোঁ দুখ মোৰ কুলাৰ কেঁচুৱা। বাৰে বাৰে দুহাতেৰে দাঙি ল'ব লাগে। জিভাত দুখৰ ঘৰৰ লোণ। উকালতি ওলাই আহে ভাতৰ নিশনি। খং মোৰ সহজতে নুঠে। দায়িত্বশীল পিতাৰ দৰে মই জানো খং কেনেকৈ সামৰি থ'ব লাগে। ক্ষমাই বা কাক বোলে? প্ৰচুৰ দায়িত্ব মোৰ। দুখবোৰ তুলি তালি মানুহ কৰাৰ গধুৰ দায়িত্ব। একান্ততাত জুৰুলি জুপুৰি নৰিয়া দেহা। কিবা এটা ক'ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে অজানিতে তেজ মুখৰ বাহিৰে ভিতৰে। কিবা এটা ক'ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে অজানিতে তেজ মুখৰ বাহিৰে ভিতৰে।